গৌৰৱ গগৈ আহিছে, মই খবৰ পাই আছোঁ 3-4খন সভা কৰিছে, তেওঁৰ লগত অহা মানুহখিনি আছে। আৰু তাত যিকেইটা ঠাইত আজি টেঙাপুখুৰীতে হওক হলৌভূঞত পঞ্চায়তৰ নিজৰ 15জন কৰ্মী, তাত দলীয় কৰ্মী যিকেইজনে এতিয়াও কংগ্ৰেছ দলত লাগি আছে, কিন্তু জনসাধাৰণ নাই। মই দুটা খবৰ এতিয়া পাইছোঁ, কিন্তু এইটো মই ভাবোঁ এইটো কংগ্ৰেছৰ লগত আজি ৰাইজ নাই, তাৰমানে জনসাধাৰণ কংগ্ৰেছৰ লগত নাই, এতিয়া বিজেপিৰ লগত আছে, উন্নয়নৰ লগত আছে, নৰেন্দ্ৰ মোদীৰ লগত আছে। আৰু আমাৰ এইবাৰ তপন গগৈক আমি বিপুল ভোটত জয় কৰাম, এইটো যোৱা নমিনেশ্যন দিয়া দিনাই এটা মেছেজ অসমৰ ৰাইজে পাইছেই যথেষ্ট। আৰু অভূতপূৰ্ব সমাগম, স্বতঃস্ফূৰ্ত সঁহাৰি। আৰু এতিয়াও আমি গাঁৱে ভূঞে যি সভা সমিতি কৰি আছোঁ, আজিও মোৰ কেইবাখনো সভা আছে, তাতে ৰাইজ নিজে ওলাই আহে সভালৈ, আৰু প্ৰতি সভাতে যোগদান আছে। প্ৰতি সভাতে আহি আমি বোলে বেলেগ দলত আছিলোঁ, যোগদান কৰিব বিচাৰিছোঁ, আমাক গামোচা পিন্ধাই দিয়ক, টুপি এটা দিয়ক, এনেকুৱা ধৰণে আমি গাড়ীত লৈয়ে ফুৰিব লাগে প্ৰতিখন সভাতে। এইটো এটা আমি ভাবিছোঁ দলটো বা অসমৰ এই উন্নয়নক ভাল পাইছে, নৰেন্দ্ৰ মোদী পুনৰ প্ৰধানমন্ত্ৰী পতা ৰাইজ সংকল্পবদ্ধ, আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো হাত শক্তিশালী কৰিব, আৰু অসমৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰিব লাগে। আমাৰ এতিয়া যিমান উন্নয়ন হৈছে, আমাৰ প্ৰায় 3 বছৰ 8 মাহ এইখন চৰকাৰ, আগৰ 5 বছৰ ধৰিলে 5-2 আমাৰ এতিয়া 7.5 বছৰ পাৰ হৈছে, আৰু দিল্লীত 10 বছৰ। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই 14 চনৰ পৰা এই 24লৈকে যিমানখিনি ভাৰতবৰ্ষখন বিশ্ব আদৰ্শ হৈ পৰিল, ইমান শক্তিশালী এজন প্ৰধানমন্ত্ৰী, আদৰ্শবাদী নেতা অইন কোনো দলতে নাই প্ৰধানমন্ত্ৰী হ'ব পৰা যোগ্য। গতিকে অসমত সৰ্বত্ৰে আজি সকলো শ্ৰেণীৰ ৰাইজে এইবাৰ বিপুল ভোটত 400 পাৰ, আমি যিটো আমাৰ শ্লোগান আছে আগলি বাৰ 400 পাৰ, 400 ওপৰত আসন পাব। আৰু এই 400 আসনেৰে আমি শক্তিশালী ৰূপে আমি প্ৰধানমন্ত্ৰীক আমি ইয়াত অধিষ্ঠিত হ'ব, আকৌ শাসনভাৰ তেখেতে চলাব, আৰু বিশ্ব গুৰুলৈ যাব অহা 5টা বছৰত। আমি সংকল্প লৈছোঁ। আৰু তেখেতে যি গ্ৰান্টি দিছে, সাধাৰণ ৰাইজৰ বহু আঁচনি এতিয়াও ঢুকি পোৱা নাই, বা কিবা কাৰণত থাকি যোৱাখিনি, PMY ঘৰ হওক, PM কিষাণেই হওক, প্ৰধানমন্ত্ৰী আয়ুষ্মান কাৰ্ড হওক, বেটী বচাও বেটী পঢ়াই হওক, যে এনেকুৱা ধৰণৰ কিছু আঁচনি থাকি যোৱাখিনিক আমি উজ্বলাই হওক, এনেকুৱা ধৰণে। আৰু এতিয়া মুখ্যমন্ত্ৰী জীৱন জ্যোতি আঁচনিখন আমি তীব্ৰভাৱে আমি কাৰ্যকৰী কৰিব লাগিব। কিবা কাৰণত এক্সিডেণ্টলি ডেথ হ'লে 2 লাখ টকা লগে লগে পাব, আৰু সেই ইঞ্চুৰেঞ্চ চৰকাৰে দিব, পইচাটো যিটো ইনষ্টলমেণ্ট দিব লাগে LICত চৰকাৰে। এনেকুৱা ডাঙৰ সিদ্ধান্ত, এইবিলাক সিদ্ধান্তত ৰাইজ সঁচাকৈ আকৰ্ষিত হৈছে। কোনো দলে এতিয়ালৈকে এনেকুৱা কথা চিন্তা কৰা নাছিল। মই ভাবোঁ এইবাৰ বিপুল ভোটৰ ৰাইজ জয় হ'ব। আমাৰ তপন গগৈ আমি 3 লাখৰ ওপৰত আমি আজি তাৰিখত, আৰু হয়তো নিৰ্বাচন অহাৰ আগে আগে ছবিবোৰ সলনি হৈ গৈ থাকে, 3 লাখৰ টাৰ্গেট ক্ৰছ কৰিব। আমি এইটো সংকল্প, আপুনি 10টা সমষ্টিত, প্ৰতিটো সমষ্টিতে আমি হয়তো 2-এটা কম মাৰ্জিন হ'ব, কেইটামান বৃহৎ মাৰ্জিন হ'ব। আপুনি ক'ব বিচাৰে নেকি যে গৌৰৱ গগৈ আচলতে কোনো ফেক্টৰ নহয় বুলি নকওঁ কোনো প্ৰাৰ্থীকে, কিন্তু তেওঁ আজি গ্ৰহণযোগ্যতা নাই, ৰাইজে গ্ৰহণ কৰা নাই। কাৰণ ৰুলিং পাৰ্টিত মানুহে ভোট দিব লাগে, এই কথা জানে। যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হ'বই, আৰু তেওঁৰ লগত থাকিব লাগিব, কাৰণ প্ৰধানমন্ত্ৰী আমাৰ লগত আছে, অসমৰ লগত আছে, উত্তৰ পূৰ্বাঞ্চলৰ লগত আছে, শিৱসাগৰবাসীৰ লগত আছে, চৰাইদেউবাসীৰ লগত আছে। প্ৰমাণ ৱৰ্ল্ড হেৰিটেজ চৰাইদেউ মৈদামথলী, ভাৰতবৰ্ষৰ পৰা এখনেই নমিনেশ্যন গৈছে, অবিভক্ত শিৱসাগৰ জিলাক তেওঁ কিমান সন্মান কৰিছে। এই স্বৰ্গত অকল তাই সমূহে নহয়, অসমীয়া জাতিক সন্মান কৰিছে তেখেতে, আৰু সেই সন্মানটোতো আমি ভোটেই দিব লাগিব তেওঁক। সেইটো কথাটো আমি হৃদয়ে উপলব্ধি কৰিছোঁ। আৰু আজি চৰাইদেউত মেডিকেল কলেজ, কোনে ভাবিছিলে এখন মেডিকেল কলেজ চৰাইদেউত হ'ব? ইমান ডাঙৰ ডাঙৰ আছাম মালাৰ ৰাস্তা আজি হৈছে, 200 কোটি 150 কোটি, মোৰ সমষ্টিতে এটা প্ৰায় 100 কোটি টকাৰ পেকেজ, পাঠকুৰ পৰা একেবাৰে পিঠাগুটিলৈকে 29 কিলোমিটাৰ, 100 কোটি। এইবিলাকতো নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এইবিলাক আন্তৰিকতা থকাৰ কাৰণে এইবিলাক সম্ভৱ হৈ উঠিছে। গতিকে এই উন্নয়নটো আমি তেওঁক ভোটেৰে দিব এবাৰ ৰাইজে। আৰু সাধাৰণ শ্ৰেণীৰ ৰাইজে আজি ভোকত থাকিবলগীয়া হোৱা নাই। কোনো মহিলা আজি আৰ্থিকভাৱে তেওঁলোকে বিপদত পৰা নাই। ল'ৰা ছোৱালী পঢ়িবৰ কাৰণে তেওঁলোকৰ কোনো ধৰণৰ এডমিশ্যন নালাগে, ফ্ৰী এডমিশ্যন পাইছে, ফ্ৰী কিতাপ পাইছে, ফ্ৰী খাদ্য পাইছে। গতিকে এনেকুৱা ধৰণে ল'ৰা ছোৱালীবিলাক, তাতোতকৈ ডাঙৰ কথা আজি 1 লাখ নিযুক্তি হ'ল, কোনোৱেও 1 টকা পইচা ক'তো ঘোচ দিবলগীয়া হোৱা নাই। সেইটো এটা এই চাকৰি কৰাসকলে বা পৰিয়ালে সদায় কয় যে মই এইবাৰ কাৰো ওচৰত নোযোৱাকৈ, কাকো তামোল এখন নোখোৱাকৈ মই চাকৰি পাইছোঁ।
পূৰ্বতে এই চাকৰিত বেপাৰ হয় 15 লাখ 20 লাখ, তথাপিতো নাপায় বহুতে। গতিকে এই নিকা স্বচ্ছ প্ৰশাসন, মাটি পতা, মই নিজেই মাটি 2,29,000 গণি দিছোঁ ৰাইজক এই যোৱা মাহত, নটিফিকেশ্যনৰ আগে আগে আমি শেষ কৰিছোঁ। আৰে সেনেকুৱা এখন পটা পাবলৈ কিমান কষ্ট কৰিছিল আগতে ৰাইজে, অফিচলৈ গৈ নিজৰ সা সম্পত্তি বিকিও তেনেকুৱা ধৰণে এখন পটা পাবলৈ সক্ষম নহৈছিল। আমি মাটি নি তেখেতসকলক ঘৰৰ পৰা মাটি লৈ গৈছোঁ, চাহ তামোল খুৱাই হাতত পটাখন তুলি দিছোঁ, আকৌ ঘৰত থৈ আহিছোঁগৈ। তো এইবিলাকত চৰকাৰখনে সাধাৰণ শ্ৰেণীৰ ৰাইজৰ প্ৰতি যে আন্তৰিকতা এইবিলাক পঠাইছে। জল জীৱন মিছন, লেট্ৰিন আজি যাওক, মানুহে গছৰ তলত আগতে লেট্ৰিন কৰিছিল, কিমান বিষাক্ত পদাৰ্থ এইবিলাক, মানুহে বীজাণু হৈ মানুহৰ বেমাৰ আজাৰ হৈছিল। এতিয়া সেই পৰিৱেশ নাই, প্ৰতি ঘৰতেই এতিয়া লেট্ৰিন হৈছে, বাথৰুম হৈছে, উজ্জ্বলা আঁচনি হৈছে, গেছে পাইছে, খৰিয়ে ৰান্ধিবলগীয়া হোৱা নাই। এইবিলাকতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, এই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণেতো এইবিলাক আজি সম্ভৱ হৈ উঠিছে। গতিকে এইখিনি কামটো ৰাইজে কেতিয়াও, অসমীয়া জাতি অকৃতজ্ঞ নহয়, অসমীয়া জাতিয়ে কৃতজ্ঞতা স্বীকাৰ কৰিব জানে। অসমীয়া জাতিয়ে আৰু সেই কৃতজ্ঞতাৰ চিনস্বৰূপে এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক EVM-ত পদুম ফুলৰ চিহ্নত ভোট দি তেখেতক সন্মান জনাব।